মাঘ পূৰ্ণিমাৰ দিনটোত ভুলতেও নকৰিব এই কাম, মা লক্ষ্মীৰ কৃপা দূৰ হ'ব পাৰে। শাস্ত্ৰত পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। এইবাৰ মাঘ পূৰ্ণিমা 2023 চনৰ 5 ফেব্ৰুৱাৰীত পৰিছে। এই দিনটোত নদীত স্নান কৰি দান কৰিলে গুণ লাভ হয় বুলি ধৰ্মীয় বিশ্বাস। ইয়াৰ সমান্তৰালকৈ এই দিনটোত উপবাস, হৱন, জপ আৰু পূজা কৰিলে বিশেষ উপকাৰ পোৱা যায়। শাস্ত্ৰ অনুযায়ী মাঘ পূৰ্ণিমাৰ দিনা যদি পুষ্য নক্ষত্ৰ হয় তেন্তে এই তিথিৰ গুৰুত্ব আৰু বাঢ়ি যায়। মাঘ পূৰ্ণিমাৰ দিনা কি কৰিব আৰু কি কৰিব নালাগে জানো আহকচোন। দেৰিলৈকে শুব নালাগে। মাঘ পূৰ্ণিমাৰ দিনা দেৰিলৈকে শুব নালাগে। এনে কৰিলে জীৱনত দুৰ্ভাগ্যৰ সৃষ্টি হয়। লগতে এই দিনটোত ঘৰখন লেতেৰা কৰি ৰাখিব নালাগে। ই ঘৰত নেতিবাচকতা আনে আৰু ধনৰ দেৱী লক্ষ্মী দূৰ হয়। ক'লা কাপোৰ পিন্ধিব নালাগে। মাঘ পূৰ্ণিমাৰ দিনা ক'লা কাপোৰ পিন্ধাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এনে কৰি জীৱনত ঋণাত্মক শক্তি আহিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে মানুহৰ বুদ্ধিমত্তাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। কাজিয়া নকৰিবা। মাঘ পূৰ্ণিমাৰ দিনা ঘৰত কোনো ধৰণৰ বিবাদ বা কাজিয়া হ'ব নালাগে। এনে কৰিলে ঘৰৰ সুখ শান্তি বিঘিন্ন হয়। ইয়াৰ লগতে মাতা লক্ষ্মীৰো খং উঠে, যাৰ ফলত অৰ্থনৈতিক অৱস্থাতো প্ৰভাৱ পৰে। চুলি আৰু নখ কাটিব নালাগে। মাঘ পূৰ্ণিমাৰ দিনা চুলি আৰু নখ কাটিব নালাগে। চুলি আৰু নখ কটাৰ পিছত ইয়াক মৃত অংশ হিচাপে দেখা যায়। গতিকে পূৰ্ণিমাৰ দিনা এই অংশবোৰ কাটিলে দেৱী লক্ষ্মীৰ খং উঠে। কাকো অপমান নকৰিব। মাঘ পূৰ্ণিমাৰ দিনা ঘৰৰ বয়োজ্যেষ্ঠসকলক অপমান কৰা উচিত নহয়। লগতে কোনো নাৰীৰ লগত বেয়া আচৰণ কৰা উচিত নহয়। এনে কৰিলে বিতৰা দুখ অনুভৱ হয়, যাৰ বাবে জীৱনত সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কাকো গালি গালাজ নকৰিব। মাঘ পূৰ্ণিমাৰ দিনা কাকো নিন্দা কৰিব নালাগে। কাৰো বাবে ভুল শব্দও ব্যৱহাৰ কৰিব নালাগে। বিশ্বাস কৰা হয় যে এই কাম কৰিলে দেৱী লক্ষ্মী কৃপা চিৰদিনৰ বাবে দূৰ হয়। গতিকে আপোনাৰ বক্তৃতা নিয়ন্ত্ৰণত ৰাখিব লাগে। নন ভেজ খাদ্য নাখাব। মাঘী পূৰ্ণিমাৰ দিনা ভুলতেও মাংস বা সুৰা সেৱন কৰিব নালাগে। এই কাম কৰিলে মা লক্ষ্মীৰ খং উঠে আৰু লক্ষ্মীয়ে কেতিয়াও এনে ঘৰত বাস নকৰে। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।